গাইজ তেজু পাই গ'লোঁ আৰু তেজু তিনিআলি এইটো চাৰিআলি পৰিব এইটোৱে আৰু নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ' সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক দেখুৱাব গৈছোঁ আমাৰ অসম অৰুণাচলৰ বৰ্ডাৰ নিচেই ওচৰতে লাগি আছে শদিয়াৰ পৰা কিছু দূৰ নিলগত। তেজুৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। আমাৰ এইফালে সতীৰ্থ গৈ আছে মোৰ লগত। কিনাৰে কিনাৰে কলগছ আছে আৰু ইয়াৰ পৰা হয়তো মানুহে কলডিল বজাৰলৈ নিয়ে। ৰাস্তা বৰ্তমান বনাই আছে আৰু এই ৰাস্তা ভাল হ'লে আৰু ভাল লাগিব আহি। এইফালে ৰয়িংগা এইটো ৰাস্তা। মজা লাগিছে ন? হেল্ল' গাইজ, সুন্দৰ ৰাস্তাৰ মাজেৰে আমি গৈ আছোঁ আৰু খন্তেক সময়ৰ পাছতে তেজুৰ মেইন টাউনটো পামগৈ, গতিকে ভিডিঅ'টো চাই থাকক। গাইজ তেজু পাই গ'লোঁ আৰু তেজু তিনিআলি এইটো চাৰিআলি পৰিব এইটোৱে আৰু তেজু মেইন কেন্দ্ৰবিন্দু। এইফালে ৰাস্তা আছে, এইফালে আছে ৰাস্তা, তলে আছে। এইফালে পৰশুৰাম কুণ্ড যায়, এইফালে আহিলে গ'লে আপোনালোকে যাব পাৰে, ৰাস্তাটো চাই লওক ভালকৈ। দূৰত আছে পৰশুৰাম কুণ্ড পাহাৰ, তালৈকে এতিয়া নাযাম আৰু আজি এতিয়া বোলে লুইটখনে এখনে হ'ব।